নমস্কাৰ বন্ধুসকল, মই ৰাইচল আলমে কৈছোঁ। বন্ধুসকল, মই চেনেল এটা খুলিছোঁ, আপোনালোকে গমেই পাইছে। মাত্ৰ 2টা ভিডিঅ' দিয়া হৈছে। আজি মই এটা নতুন ভিডিঅ' বনাবলৈ আহিছোঁ। আজি মই দৰং জিলাত আহিছোঁ, মোৰ বন্ধুৰ ঘৰত। আজি দৰং জিলাৰ পাথৰিঘাট অঞ্চলৰ ইয়াত কৃষক শ্বহীদ ভৱনৰ শ্বহীদ স্তম্ভৰ ইয়াৰ কৃতিবোৰ আজি মই আপোনালোকক দেখুৱাম। ঠিক আছে, ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিমান পাৰে বন্ধুসকল, আৰু শ্বেয়াৰ কৰিব। আহক আজি আমি এই কৃষক শ্বহীদ ভৱন শ্বহীদ স্তম্ভ আপোনালোকক দেখুৱাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে বিনন্দ কুমাৰ শইকীয়াদেৱৰ উপস্থিতিতে পাথৰিঘাটৰ কৃষক শ্বহীদ ভৱন শুভ উদ্বোধন কৰিছিল। আহক আমি দেখুৱাওঁ ইয়াৰ জিৰণি সভাগৃহ, জিৰণি কথা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে পাথৰিঘাট কৃষক শ্বহীদ ভৱনৰ প্ৰেক্ষাগৃহ আধাৰশিলা স্থাপন কৰিছিল। এইবাৰ আহক আপোনালোকক দেখুৱাওঁ ইয়াৰ কৃষক শ্বহীদ স্তম্ভ। বন্ধুসকলে এয়া পাথৰিঘাট কৃষক শ্বহীদ ভৱনৰ শ্বহীদ স্তম্ভবোৰ। আহক আমি ভালদৰে চাই লওঁ। ইয়াত শ্বহীদ তালিকাৰ নাম লিখা আছে, সকলো নামবোৰ লিখা আছে ইয়াত। কোন কোন শ্বহীদ হৈছিলে সকলোৰে নাম লিখা আছে। বন্ধুসকল, এয়া আপোনালোকে দেখা পালে পাথৰঘাটৰ শ্বহীদ স্তম্ভ। ইয়াত 1898 চনত পাথৰিঘাটৰ কৃষকসকলে শ্বহীদ হৈছিলে। ইয়াৰ শ্বহীদ স্তম্ভবোৰ আপোনালোকে দেখা পালে। এইবাৰ আমি এই শ্বহীদবোৰৰ কবৰবোৰ চাই লওঁ।